ৰাজ্য চৰকাৰে কেইটামান নতুনকৈ সিদ্ধান্ত লৈছে। এতিয়াৰ পৰা আমি প্ৰতি মাহত একোখন কেবিনেট বৈঠক আমি কোনোবা এখন জিলাৰ সদৰত কৰাৰ সিদ্ধান্ত লৈছোঁ। তাৰ লক্ষ্য হ'ল যে যেতিয়া ধেমাজিত এখন কেবিনেট হ'ব, কেবিনেট মন্ত্ৰীসকলে আগদিনাখনেই গুৱাহাটীৰ পৰা যাত্ৰা কৰিব আৰু প্ৰতিজন মন্ত্ৰীৰ হাতত সেই যাত্ৰা পথত থকা দুখন জিলা গতাই দিয়া হ'ব। এজন মন্ত্ৰীয়ে যাওঁতে দৰঙত তেওঁ চাই যাব, দৰঙৰ পৰা ধেমাজি যাব, ঘূৰি আহোঁতে তেওঁ তেজপুৰত সোমাই আহিব। অৰ্থাৎ প্ৰতি মাহত এখনকৈ কেবিনেট বৈঠক আমি কোনোবা এখন জিলা সদৰত অনুষ্ঠিত কৰিম আৰু সদৰখনলৈ কোনো হেলিকপ্টাৰ বা বিমানেৰে নাযাব, বাই ৰোডেদি যাব। যোৱাৰ সময়ত দুখন জিলা, অহাৰ সময়ত দুখন জিলা, যাতে আমি প্ৰতিখন জিলাৰ লগত আমাৰ সম্পৰ্ক আমি অটুট ৰাখিব পাৰোঁ। ছেপ্টেম্বৰত প্ৰথমখন কেবিনেট বৈঠক ধেমাজিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা প্ৰতি মাহত এখন কেবিনেট বৈঠক প্ৰত্যেক জিলাৰ সদৰত অনুষ্ঠিত হ'ব। সৰু ডাঙৰ সকলো জিলাৰ সদৰত একোখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু মন্ত্ৰীসকলে নিশা সেই জিলাখনতে আগদিনাখন নিশা তাতে তেওঁলোকে কটাব। গাৰ্জেন মন্ত্ৰী আৰু গাৰ্জেন ছেক্ৰেটেৰীৰ যিটো ধাৰণা, সিয়ে ইতিমধ্যে ৰাইজৰ অন্তৰ জয় কৰিছে। যোৱাকালি মই যোৰহাট আৰু গোলাঘাটত গৈছিলোঁ। প্ৰতিজন ব্যক্তি এতিয়া তেওঁলোকে মনত বিচাৰি পাইছে যে প্ৰত্যেকখন জিলাতে এজন ৰাজনৈতিক অভিভাৱক আছে। অৰ্থাৎ কিবা অসুবিধা হৈছে, উপায়ুক্তৰ কথা পাতিব পৰা নাই, ব্যুৰ'ক্ৰেচিয়ে ৰেছপন্স কৰা নাই। প্ৰত্যেক মাহত গাৰ্জেন মিনিষ্টাৰ, গাৰ্জেন ছেক্ৰেটেৰী এদিনৰ কাৰণে গৈছে, আলাপ আলোচনা কৰিছে, সমস্যাৰ সমাধান হৈছে। যোৱা পৰহি ধেমাজিত বানপানী হৈছিল। মই কোৱাৰ প্ৰয়োজন হোৱা নাই, সঞ্জয় কিষাণ তাত আগতে গৈ উপস্থিত হৈছে। অৰ্থাৎ এটা নিয়মৰ মাজলৈ গোটেই ব্যৱস্থাটো পৰিৱৰ্তিত হৈছে।